আজি ঘৰখনলৈ নতুন আলহী এতিয়া আহিলে। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? চব ঠিকে চলিছেনে? মোৰনো আৰু কি, ৰাতিপুৱা বোলে পায়হে, যাবলৈ হয়ে নহয়। এই গৰমখনত চুৱেটাৰটো পিন্ধাই পঠাইছে, উপায় নাই আৰু পিন্ধিবই লাগিব। ৰাস্তাটো কিন্তু আজি অলপ বেলেগ দেখিব, মানে ঘৰৰ পৰা নহয় বেলেগ এঠাইৰ পৰা আহিছো। ক'ৰ পৰা আহিছো কওঁ জানো, আপোনালোকে গেছ কৰকচোন। বাকী বাগজান পালোহি, নামটোতো শুনিছে চাগে। 2020 চনত যে অইল আৰু গেছৰ লিকৰ কাৰণে যে গাঁও এখন জ্বলি গৈছিল, সেইখন বাগজান আকৌ। এইটোৱে সেই জেগাটো য'ৰ পৰা জুই লাগি গৈছিল। গাঁওখনৰ মানুহখিনিয়ে সেইটো টাইমত যে কিমান কষ্ট ভুগিলে, সেইটো কেৱল তেওঁলোকেহে জানে। ক্ষতিপূৰণ পিছে নোপোৱা নহয়, কিন্তু তেওঁলোকে যিমান কষ্ট পালে তাৰ তুলনাত সেই ক্ষতিপূৰণখিনি একোৱে নহয়। বাৰু গ'ল কথা গ'ল আৰু সেইবোৰ এটাই টুটি, আৰু তেনেকুৱা দিন যাতে কেতিয়াও ঘূৰি নাহে। বাকী এই ৰাস্তাটো মোৰ বিৰাট ভাল লাগে, ইমান ধুনীয়া চকচোন। ৰাস্তাৰ দুইফালৰ পৰা গছবোৰ আহি লগ লাগি গৈছে। তাৰ পিছত ৰাস্তাৰ আমেজ লৈ লৈ মই ডিউটিয়ে পালোহি। আজি অলপ দেৰিয়ে হ'ল, মানে বেলেগৰ পৰা আহিছো কাৰণে টাইমটো মিলাবই নোৱাৰিলো। হেলমেট পিন্ধি চুলি কেইডাল গ'ল আৰু মোৰ উপায় নাই আৰু, নিপিন্ধিলেতো নহ'ব। বাৰু আপোনালোকক সেই ছুটিৰ পিছত লগ পাই আছো। ডিউটি ছুটিৰ পিছত মায়ে সেই বৰ্থাকো নাৰ্ছিং হোমলৈ মাতি পঠালে, কিবা ভাল খবৰ এটা আছে বোলে। তাৰপিছত আৰু কাৰোলৈকে নেচে ডাইৰেক্ট নাৰ্ছিং হোমে পালোগে। তাত গৈহে গম পালো আমাৰ খুৰী ভাগৰ বোলে ছোৱালী এজনী আছে, আজিয়ে এডমিট কৰা হৈছিল, আৰু অলপ পিছতে ভাল খবৰটো আহিলে। একো অসুবিধা নাই, মাক আৰু জীয়েক এতিয়া ধুনীয়াকে আছে। মা পাপা দাইটি আইতাহঁত গোটেইবোৰ আছিলেই। ময়ো অলপ দেৰি থাকিলো, তাৰ পিছত আৰু চাহ তাহ খাই মই তাৰ পৰা ওলাই আহিলো। আৰু কাহিনীটো ইমানখিনিতে সামৰো। ময়ো এতিয়া ঘৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে।